আজি আপোনালোকক যিটো বিষয় ক'বলৈ ওলাইছোঁ সেইটো কিডনিৰ বিষয়ত ক'বলৈ লৈছোঁ। কিডনিক আমাৰ ভাষাত বৃক্ক বুলি কয় আৰু কিডনিটো আমাৰ শৰীৰৰ এটা অতি আৱশ্যকীয় অংগ, যি আমাৰ শৰীৰত আমাৰ যিবোৰ খাদ্য আমি খাওঁ সেইবিলাকৰ পচন ক্ৰিয়াৰ ফলত যিমানবিলাক বিষাক্ত বস্তু উৎপন্ন হয় শৰীৰত, সেইটো কিডনিয়ে চাকি পেলাই আমাৰ পেচাবৰ যোগেদি উলিয়াই পেলাই দিয়ে। সেইকাৰণে কিডনি যদি নহয় আমি বিষময় অৱস্থা এটাত প্ৰাপ্ত হ'ম আৰু লগে লগে আমাৰ ব্লাডটোক টক্সিমিয়া বুলি ক'ব। এইটো মডাৰ্ণ ভাষাত চিকিৎসকৰ ভাষাত টক্সিমিয়া বুলি কয়। এই টক্সিমিয়াটো হ'ল মাত্ৰক আমি জীয়াই থকাৰ আশাটো আমাৰ নোহোৱা হ'ব। সেইকাৰণে আমি কিডনিৰ ওপৰত অতি গুৰুত্ব দিব লাগে। আপোনালোকে এইটো কথা খুব ভালকৈ জানিব লাগিব যে কিডনিটোৱে আমাৰ শৰীৰত প্ৰয়োজন আছে, ই এটা চাকনি যন্ত্ৰ। আমি অখাদ্য যিমানবোৰ খাওঁ তাৰ ফলত যিমানবোৰ বিষাক্ত বস্তু উৎপন্ন হয়, যিটোক আধুনিক ভাষাত মেটাবলিক প্ৰচেছ বুলি কয়, সেই মেটাবলিক প্ৰচেছৰ ফলত হোৱা যিমানবিলাক বিষাক্ত বস্তু আছে সেইবিলাক কিডনিয়ে আমাৰ ব্লাডৰ পৰা চাকি পেলাই উলিয়াই পেচাবৰ লগত উলিয়াই পঠাই দিয়ে। এতিয়া কিডনিটো আমি ভালে ৰাখিব লাগে। কিডনি আমি কেনেকৈ ভালে ৰাখিম? কিডনি ভালে ৰাখিবলৈ হ'লে ইয়াক ফ্লাছ কৰিব লাগিব। ফ্লাছ কৰিবলৈ হ'লে কি কৰিব লাগিব? আমি অন্ততঃ কমেও 6 গ্লাছ পানী, 1.5 লিটাৰ পানী আমি খাব লাগিব আৰু সেই 1.5 লিটাৰ পানীটো পৰিষ্কাৰ পানী হ'ব লাগিব। সেই পানী কোনো আপুনি বাহিৰৰ পানী কিনি খোৱাতকৈ আপুনি পানীটো গৰম কৰি উতলাই তাক চাকি ফিল্টাৰ কৰি আপুনি দিনটোত তেনেকুৱা পানী 6 গ্লাছ খাব লাগিব। তাৰ বাহিৰেও আৰু এটা বস্তু আছে যে যেনেকৈ ইলেক্ট্ৰলটো আপুনি 1 পেকেট ইলেক্ট্ৰল 1 লিটাৰ তেনেকুৱা পৰিষ্কাৰ পানীত আপুনি গুলি থৈ দিনটোত খালে সেই কিডনিটোক পৰিষ্কাৰভাৱে সহায় কৰিব, আপোনাৰ নিজকো সি শক্তি দিব। গতিকে কিডনি এটা এনেকুৱা বস্তু য'ত আপুনি আজিকালি মানুহৰ কথা হৈছেগৈ যে বাহিৰৰ পানীয়বিলাক আনি খায়, নানা ধৰণৰ বিভিন্ন পানীয় কোম্পানীবিলাকে তৈয়াৰ কৰে, সেইটোৱে কিন্তু কিডনিক অপকাৰ কৰে। আৰু সেইকাৰণে সেইবিলাকৰ পৰা যিমান পাৰি আঁতৰত থাকি ইলেক্ট্ৰল খাব আৰু পানী খাব, দিনটোত 6 গ্লাছ পানী খাব, তেতিয়া আপোনাৰ শৰীৰ ভালে থাকিব। মই আপোনালোকক এটা কথা ক'ব খুজিছোঁ, আপোনালোকে বহুতৰ জীৱনত এইটো কথা অনুভৱ কৰে যে কেতিয়াবা পেচাবটো জ্বালা পোৰা কৰিছে। এই পেচাব জ্বালা পোৰা কৰাটো এইটো কিডনিৰ ইনফেকশ্যনৰ কাৰণে হ'ব পাৰে। কিডনি ইনফেকশ্যনবিলাকক কি বুলি কয়? হাইড্ৰনেফ্ৰচিছ বুলি কয়, নেফ্ৰাইটিছ বুলি কয়। কিডনিত এটা কিছুমান টিউব আছে যিবিলাকক নেফ্ৰন বুলি কয়। এই নেফ্ৰনে ব্লাডৰ পৰা বেয়া বস্তুবিলাক উলিয়াই পেচাবৰ যোগেদি বাহিৰ কৰি দিয়ে। সেই নেফ্ৰনটো যদি ফুলি যায়, সেইটোৱে লেটিন ভাষাত আইটিছ শব্দটো আছে, নেফ্ৰাইটিছ। নেফ্ৰন ফুলি গ'লে নেফ্ৰাইটিছ বুলি কয় আৰু তেতিয়া কিডনিটো সেইটো বৃক্কশোথ বুলি কয় আয়ুৰ্বেদত। আৰু ইয়াত আয়ুৰ্বেদৰ খুব ভাল চিকিৎসা আছে আৰু এই চিকিৎসা আপুনি যদি কৰিব খোজে তেতিয়া আপুনি আয়ুৰ্বেদৰ ভাল চিকিৎসা আমাৰ তালৈকো আহিব পাৰে বা অন্য কোনো যদি ভাল চিকিৎসক পায় তেওঁলোকৰ লগতো কৰিব পাৰে আৰু আপোনালোকৰ এই বেমাৰবিলাক ইয়াত নিশ্চিতভাৱে আৰাম পোৱাৰ আশা আছে।